বিশিষ্ট সংগীত পৰিচালক ভূপেন উজিৰ অসুস্থ দীৰ্ঘদিনে শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ আছিল উজিৰ বৰ্তমান নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন বিশিষ্ট সংগীত পৰিচালকগৰাকী সম্প্ৰতি আইচিইউত ভৰ্তি হৈ আছে ভূপেন উজিৰ আৰু এতিয়াও সংকটমুক্ত নহয় বুলি ইতিমধ্যে জানিব পৰা গৈছে চিকিৎসকে জানিবলৈ দিছে আৰু এতিয়াও সংকটমুক্ত নহয় সংগীত পৰিচালক ভূপেন উজিৰ আৰু ইতিমধ্যে চিকিৎসাধীন অৱস্থাত আছে আইচিইউত ভৰ্তি হৈ আছে ভূপেন উজিৰ আৰু নেমকেয়াৰ হাস্পতালৰ আইচিইউত ইতিমধ্যে তেখেতৰ চিকিৎসা চলি আছে আৰু সংকটমুক্ত নহয় এতিয়াও সংগীত পৰিচালক ভূপেন উজিৰ আৰু দীৰ্ঘদিনে শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ আছিল সংগীত পৰিচালক ভূপেন উজিৰ আৰু হঠাৎ অসুস্থ হৈ পৰিছে আৰু যেটো শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ আছিল দীৰ্ঘদিনে বৰ্তমান নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছে বিশিষ্ট সংগীত পৰিচালক ভূপেন উজিৰ আৰু সম্প্ৰতি আইচিইউত ভৰ্তি কৰি ৰখা হৈছে ভূপেন উজিৰক আৰু এতিয়াও সংকটমুক্ত নহয় বুলি ইতিমধ্যে চিকিৎসকে জানিব দিছে ভূপেন উজিৰ যোৱা 1 তাৰিখে আমাৰ ইয়াত ভৰ্তি হৈছে তেওঁ আগৰ পৰাও এনে আমাৰ ইয়াতে আহি ট্ৰিটমেণ্ট কৰি থাকে আৰু গৈ থাকে তেওঁ মাজে মাজে হিমোগ্লোবিন পাৰ্চেণ্টেজটো কমি আহে আৰু সেইটো এটা ব্লাড লয় বা আনুষংগিক কিছুমান ৰোগৰ কাৰণে আমাৰ ইয়াতে আহি থাকে নিয়মিত ট্ৰিটমেণ্ট কৰি থাকে এতিয়া 1 তাৰিখে যিটো ট্ৰিটমেণ্ট আমাৰ ইয়াত আৰম্ভ হৈছে সেইমতে তেওঁৰ অলপ দুৰ্বল হোৱাৰ কাৰণে আমি আইচিইউত ভৰ্তি কৰিলোঁ এতিয়া তেওঁ আইচিইউতে আছে অলৰেডি ব্লাড দিয়া হৈছে এতিয়া হয়তো আৰু কিছুদিন লাগিব সুস্থ হৈ উঠাৰ কাৰণে কিন্তু এতিয়া আজিৰ দিনটোত আমি তেওঁ সংকট অৱস্থাতে আছে বা ক্ৰিটিকেল হিচাপে তেওঁ ট্ৰিটমেণ্ট কৰি থকা হৈছে গতিকে এতিয়াও নিৰ্ণয় কৰিব পৰা হোৱা নাই কেতিয়া তেওঁ সম্পূৰ্ণ আৰোগ্য তেখেতৰ মূলতে শ্বাস-প্ৰশ্বাসৰ অসুবিধাসমূহ কেনেকুৱা এতিয়া তেওঁৰ এনেকুৱা এটা হেৰিত আছে যে শ্বাস-প্ৰশ্বাসজনিত তেওঁৰ ইনফেকশ্যন আছে তাৰ উপৰিও লিভাৰ আৰু কিডনিৰ ক্ষেত্ৰতো অলপমান ইনফেকশ্যন দেখা গৈছে গতিকে গোটেইখিনি কাৰেক্ট হ'লেহে তেওঁ সুস্থ হৈ উঠিব গতিকে এইটো অলপমান টাইম ল'ব চাই লওঁ কিমানখিনি তেওঁ আৰু কি ইনভেষ্টিগেশ্যন এণ্ড পৰীক্ষা কৰে ইতিমধ্যে আমাৰ মানে প্ৰায় 4-5টা ডিপাৰ্টমেণ্ট একেলগে ছুপাৰ স্পেচিয়েলিটি হিচাপে তেওঁ গোটেইখিনি নিৰীক্ষণ কৰি থকা হৈছে হিমাটলজি চেষ্ট স্পেচিয়েলিষ্ট নেফ্ৰলজি গেষ্ট্ৰণ্টলজি গোটেইবিলাক ডিপাৰ্টমেণ্টে তেওঁ গোটেইখিনি চাই আছে তাৰ উপৰিও ক্ৰিটিকেল কেয়াৰ